নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই হিৰাজ এডুপ্লেস ইউটিউব চেনেলটোলৈ সকলোকে সম্ভাষণ জনাইছো। আজি এই ভিডিঅ'টোত আপোনালোকে মানুহৰ 5টা আঙুলি ইয়াতে অসমীয়া আৰু ইংৰাজীত নামবিলাক একাধিক্ৰমে লিখি দিছো, আপোনালোকে ইয়াতে পাব। তো আশা কৰো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে প্ৰথমতে চাও মানুহৰ 5টা আঙুলিৰ নাম। 1 নম্বৰত আছে বুঢ়া, যেটো আমাৰ একেবাৰে ডাঙৰ যেটো আঙুলি। ইয়াক আকৌ আন এটা নাম হৈছে বৃদ্ধ, বুঢ়া বা বৃদ্ধ, অৰ্থাৎ দুইটা নামেই কোৱা হয়। আৰু ইংৰাজীটো ঠিক তেনেকৈ ইয়াত দুটা নামত আমি মাতো। এটা হৈছে যেনেকৈ থাম ফিংগাৰ বুলি কোৱা হয়, আৰু আন এটা নাম হৈছে অল ফিংগাৰ। 2 নম্বৰটোত হৈছে তৰ্জনী অৰ্থাৎ বুঢ়া আঙুলিটোৰ ওচৰতে থকা আঙুলিটো হৈছে তৰ্জনী আঙুলি। ইয়াৰে ইংৰাজীত দুটা নাম পাওঁ আমি। এটা হৈছে ইনডেক্স ফিংগাৰ বুলি কোৱা হয়, আৰু আনটা নাম হৈছে পইণ্ট ফিংগাৰ। ইয়াৰ পিছতলৈ যাওঁ। এইটো হৈছে মধ্যমা, অৰ্থাৎ মাজত থকা কাৰণে ই মধ্যমা বুলি কোৱা হয়। মধ্যমা আঙুলটোক ইংৰাজীত কোৱা হয় মিডল ফিংগাৰ। ইয়াৰ পিছতলৈ যাওঁ। 4 নম্বৰত হৈছে অনামিকা আঙুলি। অসমীয়াত ইয়াক কোৱা হয় অনামিকা, অৰ্থাৎ মিডল ফিংগাৰৰ আগৰ আঙুলিটো। ইয়াক ইংৰাজীত কোৱা হয় ৰিং ফিংগাৰ। আৰু শেষৰটো হৈছে অৰ্থাৎ 5 নম্বৰটো কেয়া আঙুলি বা আন এটা নাম কওঁ আমি কনিষ্ঠ আঙুলি। ইয়াকো ইংৰাজীত দুটা নামেৰে আমি মাতো। এটা হৈছে লিটল ফিংগাৰ, আন এটা নাম হৈছে পিংকি ফিংগাৰ বুলি কোৱা হয়। আজি এই ভিডিঅ'টোত আপোনালোকে মানুহৰ 5টা আঙুলিৰ অসমীয়াত আৰু ইংৰাজীত আপোনালোকে চাবলৈ পালে। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি আন কাৰোবাৰ বাবে প্ৰয়োজনীয় বুলি ভাবে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। নমস্কাৰ।